Hello everyone, good morning. সকলোকে আৰু আপোনাকৰ ইন্টাৰেষ্টিং বস্তু এটা দেখাম একদম পলিবিলাৰ কাৰণে মানে সৰু স্কুল যোৱা ল'ৰা ছোৱালীৰ কাৰণে ধুনীয়া বস্তু এটা ওলাইছে তো পেকেট গিটাত কেইটামান বস্তু পাই তো আপোনালোকক দেখুৱাইছো চাই লওক দেই বস্তু ওলাইছে ল'ৰা ছোৱালীৰ কাৰণে এই সব এনেকুৱা পেকেট স্কুল ফান বুলি আৰু ইয়াৰ ভিতৰত কি ওলাই আপোনালোকক দেখুৱাম আৰু এইটো হৈছে পেকেটটো এতিয়া এইটো চালি ভিতৰত কি ওলাইছে আপোনালোকক দেখুৱাম এই সব আৰু এইটো পকেটটো লৈছে ই আৰু এইটো আৰু এটা আছে এইটো দেখোন সেইটো লৈছে ই তাৰ হয় দুজনৰ আৰু ইয়াত কি ওলাইছে দেখোন দেই ইয়াত ষ্টিকাৰ ডৰেমন আৰু ইয়া হৈছে কোন হয় এইটো কোন হয় স্পাইডাৰমেন বুলি এইটো তাৰপিছত এইটো হৈছে এটা চকলেট লাভ হাৰ্ট বুলি আৰু এইফালে ইৰেজাৰ ৰবৰ ওলাইছে এইটো এটা ধুনীয়া পেঞ্চিল তো ইমান ধুনীয়া 5 টকাত ইমান ধুনীয়াকৈ বস্তুখিনি পাই গৈছে আৰু এইটোতো দেখোন এইটো কি লাই সবতে বেলেগ বেলেগ হয় সেম নহয় ইয়াৰ ওলাইছে টম আৰু ইফালে আছে টম দুটাই টম আছে ইয়াতে চকলেট আছে আৰু ইয়াত আছে ইৰেজাৰ আৰু শাৰ্পনাৰ ইয়া তো চালেনে এনেকুৱা বস্তুবিলাক দিলে ভাল কাৰণ খোৱা বস্তুতকৈ কিবা কিবি খেলা বস্তুবিলাক দিলে সিহঁতৰ ইণ্টাৰেষ্টটো বাঢ়ি আছে কাৰণ খোৱা বস্তু খাই লৈ এনেই গেছ চেছ কিবা কিবি হোৱাতকৈ সেইবিলাক খেলা বস্তুবিলাক দিলে ভাল আৰু আজি হৈছে আমাৰ গুৰুজনাৰ শ্ৰীমন্ত শংকৰদেৱৰ শংকৰ উৎসৱ উপলক্ষে মায়ে যাব ৰেডি হৈছে লগতে আমিও যাম অলপ পিছত ৰেডি হ'মগৈ মায়ে এতিয়া যাব পতাকা উত্তোলন কৰিব অলপ পিছত আজি মানে যিসকলে নাম ভাল পায় আৰু নামঘৰ গৈ ভাল পায় বা আজিৰ ভিডিঅ'টো একেবাৰে বেলেগ আজি অকল নামঘৰ আৰু আমাৰ গুৰুজনাৰ জন্ম উৎসৱৰ বিষয়ে গোটেইখিনি এইফালে মা ৰেডি হৈ আছে নামঘৰলৈ যাবলৈ ৰাতিপুৱা এতিয়া 7টা বাজিছে ৰাতিপুৱা পতাকা উত্তোলন হয় তো তাৰ কাৰণে মা ৰেডি হৈছে সকলোকে স্বাগতম জনাইছোঁ মোৰ আন এটি নতুন ব্লগলৈ আশা কৰিছোঁ সকলো ভালেই আছে আৰু পুনৰবাৰ ৱেলকাম বেক টু মাই ইউটিউব চেনেল আৰু ভিডিঅ'টো আজি শেষলৈকে চাব বহুত ধুনীয়া পবিত্ৰ হ'বলৈ গৈ আছে তো ৰেডি হওঁ এতিয়া ওলাই যাওঁ আৰু আজি অকল আলু পিটিকা ভাত বনাইছে মায়ে আলু পিটিকা দালি সেনেকৈ খাই যাব লাগিব কাৰণ আজিতো নাপায় খাবলৈ তো চাই গৈ থাকক আশা কৰিলোঁ ব্লগটো চাই আপোনালোকে ভাল পাব একদম শেষলৈকে চাব আৰু সঁহাৰি জনাব আৰু ভিডিঅ'টো চাই জনাবলৈ নাপাহৰিব যে আপোনালোকৰ ভিডিঅ'টো কেনে লাগে আমি ওলালোঁ নামঘৰলৈ পাপাৰ সময়ে নাই
আনন্দ লাগিলে হেল্ল' এভৰিৱান আমি নামঘৰ পৰা আহিলোঁ মই শংকৰদেৱৰ জন্মাষ্টমীও মানি আহিলোঁ ন শংকৰদেৱৰ তিথি মানি আহিলোঁ প্ৰসাদ খালোঁ কৈ দিয়া চবকে আৰু আহি পালোঁ নামঘৰৰ পৰা হ'ল আৰু আজি গৈছোঁ ঘৰলৈ তো বিদায় ল'ব লাগিব এতিয়া ঘৰৰ পৰা ককাৰ পৰা ন তুমি ককাৰ পৰা বিদায় ল'বা তাৰপিছত ককাই কালিৰ পৰা তোমাক নাপায় আৰু কি কৰি আছে তো আজি ঘৰলৈ যাম তো কালিৰ পৰা আৰু ককাই নাপাব নাটোক কি দুষ্ট কৰিছে আজিকালি ইমান দুষ্ট কৰা হৈছে যি দেখে তাকে লাগে আৰু অলপ পিছত যাবলৈ ওলাম আৰু মাও আহি পোৱা নাই এতিয়ালৈকে যিহেতু ফাৰ্ষ্ট টাইম শংকৰদেৱৰ তিথি জন্মাষ্টমী পালে আৰু খুব ভাল লাগিল বেটাইও এনজয় কৰিলে ভক্তসকলকে ভাল পালে যদি ভাল পাইছে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু শ্বেয়াৰ কৰি দিব যাতে যিসকলে দেখা নাই তেওঁলোকেও দেখক লগতে যদি ভিডিঅ'টো ভাল পাইছে লাইক কৰি দিব আজিলৈ ইমানতে আহিছোঁ লগ পাইছোঁ আন এটি নতুন ব্লগৰ সৈতে এতিয়ালৈ ৰাখোঁ ইও বহুত দিগদাৰ দিছে